Hello guys, welcome back to my channel. আৰু আজি মোৰ ভিডিওটো হ'ব ৰাখৰ ওপৰত যেহেতু ৰাখ সিজন হৈ আছে আমাৰ গাঁৱতো ৰাখ পাতিছে আৰু মই বহুত বছৰ ৰাখ চোৱা নাছিলো কাৰণ সবে জানে যে এইটো সময়তে আমাৰ এক্সামছবোৰ থাকে এক্সামছৰ কাৰণে আমি কতো ৰাখ চাব নাপাইছিলো বহুত দুখ লাগিছিলে তেতিয়া এনিৱেজ মই আজি ফাইনালি ৰাখ চাম আৰু বহুত বেছি এক্সাইটেড হৈ আছো কেনেকুৱা হ'ব কি হ'ব বুলি চাম আৰু মোৰ লগতে মই আপোনালোককো অকমান দেখাই যাম যে আমাৰ গাঁৱত কেনেকৈ ৰাখ পাতিছে কি পাতিছে আই এম ভেৰি এক্সাইটেড টু সি সো ৰাখ বুলি মোৰ ভণ্টি এজনী আছে মোৰ হাজবেণ্ডৰ কাজিন হয় সো তাই ক'লে যে তাইও বোলে নাচিব মানে গোপিনী ওলাব তাই মানে মেকআপ কৰি দিয়া কোনো মানুহ নাছিলে সো মই ক'লো যে হ'ব দিয়া মই তোমাক উলিয়াই দিম মই তোমাক ৰেডি কৰাই দিম মই কোনো মেকআপ চেকআপ নাজানো বাট এনে জাস্ট অলপ চলপ তাইক মই কৰি দিম যিমানটো পাৰো তাইক মই সোনকালে ৰেডি কৰাই দিওঁ ৰেডি কৰাই পেলাই মই নিজেও ৰেডি হ'ব লাগিব এইজনী হ'ল মোৰ ভণ্টিজনী তাই বহি আছে তাইক মই মেকআপ কৰি দিম আৰু প্লিজ মোৰ মেকআপত জাজ নকৰিব মই একেবাৰে মেকআপ কৰিব নাজানো বাট তাইৰ তাত কোনো অপশ্যনে নাছিলে তাইক মেকআপ কৰি দিয়া কোনো মানুহ নাছিলে উলিয়াই দিয়া সেইকাৰণে মই ক'লো যে ময়ে কৰি দিম দে মই জাষ্ট তাইক হেল্প কৰি আছোঁ প্লিজ মোক কোনো জাজ নকৰিব আৰু কোনো বেয়াকৈ নক'ব কোনো বেয়া কমেণ্ট নকৰিব এতিয়া তাইক মই জাষ্ট মেখেলাখন পিন্ধাই পেলাই বহাই থৈছোঁ লাহে লাহে মই কৰি যাম আপোনালোকে চাই থাকিব মেকআপ কৰা ষ্টাৰ্ট কৰিছোঁ মই তাইক মেকআপ কৰি আছোঁ নাজানো কি মেকআপ কৰি আছোঁ কিন্তু যিমানখিনি পাৰোঁ মই তাইক মেকআপ কৰি দিম যাতে তাই ধুনীয়া হওক প্লিজ কৈছোঁ আৰু এবাৰ যাতে মোক কোনো জাজ নকৰে মেকআপ কৰাৰ কাৰণে বিকজ মই সঁচাকৈ মেকআপ কৰিব একেবাৰে নাজানো এতিয়া তাইক মই কাপোৰযোৰ পিন্ধাই আছোঁ কাপোৰযোৰ মিলাই নাই মই ভাবিলোঁ কি মই তাইক বেলেগ ষ্টাইলত পিন্ধাই দিওঁ অকণমান বেলেগকৈ পিন্ধাই দিওঁ বুলি মই নিজে নাজানো পিন্ধিব আৰু মই তাইক পিন্ধাই আছিলোঁ প্ৰথমবাৰ মই কোনোবাক এনেকৈ কাপোৰ পিন্ধাই দিছোঁ কিন্তু ভালেই হ'ল কাৰণ মই ইউটিউবত চাই লৈছিলোঁ আগতে চ' মই পাৰিছোঁ যিয়ে নহওক তাই ভাল পাইছে পিন্ধি পেলাই যিমানটো পাৰোঁ মই তাইক ভালকৈ সজাব চেষ্টা কৰিছোঁ চ' মোৰ ভণ্টিজনী ৰেডি হৈ গ'ল এতিয়া মই ৰেডি হ'ম এণ্ড টাডা মই ৰেডি হৈ গ'লোঁ এতিয়া মই ৰাখ চাবৰ কাৰণে পূৰাপূৰি ৰেডি জানো মোক ভাল লগা নাই ধুনীয়া লগা নাই বাট যিয়ে নহওক আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ ভাল দেখা নেদেখাৰ লগত কথা নাই আপোনালোকে মোক আশীৰ্বাদ কৰিব ছাপোৰ্ট কৰিব মোৰ কাৰণে সেইখিনিয়ে বহুত এতিয়া আগলৈ চাই থাকক মই আপোনালোকক অকণমান দৃশ্য দেখাই যাম যে আমাৰ ৰাসত কেনেকুৱা কি হৈছে কি হোৱা নাই এণ্ড ফাইনেলি আমি ঘৰৰ পৰা ওলালোঁ এয়া মোৰ লগত আছে মোৰ শাহুমা ভণ্টি আমি গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ কাৰণ আমাৰ ওচৰতে হয় ৰাসখন বেছি দূৰ নহয় আপোনালোকে চাই থাকিব এটা কি হ'ব কি ওলাব কি নোলাব আপোনালোকে চাব পাৰে ইমান দোকান চোকান ইয়াতে আহিছে ভাল লাগিছে কিবা এটা ভাল লাগিছে আজি হাই কৈ দিয়া হাই কৈ দিয়া আমাৰ গোপিনী হাই কৈ দিয়া মই মেকআপ ৰুমত আহিছোঁ আপোনালোকক দেখাই দিছোঁ ইমান সৰু কৃষ্ণ ইয়াতে আছে আমাৰ কৃষ্ণ চাওক কৃষ্ণজনী চাওক কৃষ্ণ দেখোন আমাৰ পেইণ্ট হৈ আছে দেই পুতনা ধুনীয়া আৰু কৃষ্ণ ক'ত গ'ল চাওক কৃষ্ণ এজনী কৃষ্ণ আৰু এজনী কৃষ্ণ চাওঁ তোমালোককো অকণমান দেখাই দিওঁ চাওঁ হাই কৈ দিয়া কৃষ্ণ লাষ্ট পালে কৃষ্ণ দেই চব কৃষ্ণই মেইন কৃষ্ণজনীক উঠোৱাই নাই মেইন কৃষ্ণজনীক উঠাওঁ মেইন কৃষ্ণজনীক হাই কৈ দিয়া ভাল লাগিছে গৰম লাগিছে ধুনীয়া লাগিছে ইয়াত পেইণ্টিং honestly
পুতনা পুতনা নেকি পুতনা সো ফাইনেলি মই ঘৰ আহি পালোঁ আৰু ৰাস চাই আজি মোৰ বহুতেই বেছি ভাল লাগিছে ইমান ধুনীয়া লাগিছে মই যিমানখিনি আশা কৰিছিলোঁ তাতকৈ বেছি ভাল লাগিছে আৰু মই চোৱা গোটেইখিনি বস্তু তাৰে পাৰ্ট মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ বেছি দীঘলীয়া কৰা নাই কাৰণ আপোনালোকেও হয়তো বৰ হ'ব পাৰে বেছি দীঘলীয়া কৰিলে চ' মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যদি আপোনালোকে ভাল পায় দেন মৰম দিব ভিডিঅ'টোত ছাপোৰ্ট কৰিব মোক আৰু মই বহুত বহুত ধন্যবাদ দিব খুজিছোঁ জাগৃতি কলিতাক যোনে ৰাসখন আজি ইমান ধুনীয়াকৈ চলাই নিছে ইমান ধুনীয়াকৈ শিকাইছে তেখেত যাতে আৰু আগুৱাই যাওক মই তাকে কামনা কৰিছোঁ চ' আজিলৈ ইমানেই এতিয়া ৰাতিপুৱা 4টা হ'ল বহুত ভাগৰ লাগিছে বহুত টোপনি লাগিছে চ' এতিয়া শুওঁ মই গুড নাইট